ভিলেজ ফুডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কিহেৰে ভাত খাম আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আমি আজি ভাতৰ লগত লৈছোঁ ভাতৰ লগত উৰহি ভাজা, আৰু এয়া হৈছে সৰু বেঙেনা ভাজা, আৰু এয়া পালেং বটা, আৰু এয়া মাছৰ কণী দি আমি বৰ ভাজা বনাইছোঁ। চাই লওক আপোনালোকে ভালদৰে। আৰু এয়া আমাৰ ভাতৰ লগত জুতি পিঁয়াজ লৈছোঁ। আৰু এয়া ৰাজমাহৰ তৰকাৰী, আৰু এই খুতুৰা শাকৰ ভাজি বনাইছোঁ। এয়া হ'ল পানীলাও মাছেৰে বনাইছোঁ। আপোনালোকে চাই থাকক। আমি এতিয়া আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। বেঙেনা ভাজি, এই আমাৰ ঘৰৰ পুখুৰীৰ মাছ, আৰু পানীলাও ঘৰৰে পানীলাও। ঘৰৰ পুখুৰীৰ মাছ হ'লে, ঘৰৰ পানীলাও হ'লে আঞ্জাখন খাবলৈ বেলেগ এটা সোৱাদ হৈ পৰে। এই ঘৰৰে খুতুৰা শাক,
এয়া শেষত লৈছোঁ ৰাজমাহ। ধন্যবাদ। আমাৰ ভিডিঅ'বোৰ আগলৈ এনেকৈ চাই থাকিব। নমস্কাৰ।